My dear students, welcome to Nandita's Educations. The story we are going to read today is The Fun They Had, the first chapter of your Beehive English book. Mormor Satro Satri Hokol, Aji Tumalokor Beehive English Kitabor, Prothom chapter, The Fun They Had Ami Pohim. It tells the story of two young children named Tommy and Margie, who lived in the year 2157, where children get an education through computer at their homes. এই গল্পত 2157 চনৰ কথা কোৱা হৈছে য'ত শিশুসকলৰ লগত পঢ়াবলৈ এটা কম্পিউটাৰ থাকিব আৰু তেওঁলোক স্কুলত যাব লগা নহব বৰ আচৰিত কথা নহয়নে ইয়াত the main characters are মুখ্য চৰিত্ৰবোৰ হৈছে মাৰ্গী a young girl of 11 hates school shows interest in old kind of school মাৰ্গী নামৰ 11 বছৰীয়া এজনী ছোৱালী তাই স্কুল ভাল নাপায় তাই আগৰ দিনৰ স্কুলৰ প্ৰতি বিৰাট আকৰ্ষণ আছে Tommy, a young boy of 13, Margie's brother, finds a real book. Tommy, jar boyok 13 বছৰ হি মাৰ্গীৰ ককায়েক আৰু হি এদিনাখন এটা হসাকৈয়ে এখন কিতাপ বিচাৰি পাইছিল The important points of the story. আলোচনাৰ আজি মুখ্য বিষয়বস্তু কিটা হৈছে Tommy, a young boy of 13, found a real book. এদিনাখন টমিয়ে 13 বছৰীয়া ল'ৰা এটাই এটা ৰিয়েল বুক বিচাৰি পাইছিল মাৰ্গী wrote it in her diary মাৰ্গীয়ে তাই নিজৰ ডায়েৰীত ডেট আৰু চনৰ সৈতে 17th May 2157 আজিৰ পৰা 136 বছৰ পাছৰ কথা ভাবাচোন তেতিয়া তাই ডায়েৰীত লিখি থলে They have never seen a real book having printed pages on it ইহঁত দুয়োটাই কেতিয়াও সঁচা কিতাপ ৰিয়েল বুক এখন কেতিয়াও দেখি পোৱা নাছিল তেওঁলোকৰ বাবে কিতাপ হৈছে কি এটা কম্পিউটাৰ স্ক্ৰিন Tommy told Margie that the book was about school এতিয়া হি কিতাপখনত কি লিখা আছিল বাৰু টমিয়ে মাৰ্গীক ক'লে যে তাত স্কুলৰ বিষয় লিখা আছিল Margie felt awkward Why anybody would write about schools মাৰ্গীৰ বৰ আচৰিত লাগিল কোনোবাই স্কুলৰ বিষয়ে কিয় বাৰু লিখিব as she didn't like school কিয়নো তাই স্কুল একেবাৰে ভাল নাপাইছিল Then Tommy told her that the past schools were different to theirs. Tommy তেতিয়া ভনিকক ক'লে যে আগৰ দিনৰ স্কুল আৰু এতিয়া হিহঁতৰ যিটো স্কুল দুটাৰ মাজত বহুত পাৰ্থক্য আছে Margie's mother, Mrs. Jones, had sent for a county inspector as Margie was not doing well in her geography test. Margieৰ মাক এদিনাখন মাৰ্গীৰ যিটো কম্পিউটাৰ টিচাৰ বা মেকানিক্যাল টিচাৰ হেতুক লৈ পেলাই কাউন্টি ইন্সপেক্টৰৰ ওচৰলৈ গ'ল কিয় কাৰণ মাৰ্গীয়ে জিওগ্ৰাফি টেষ্টত বৰ বেয়া নম্বৰ পালে ঠিক যেনেকৈ তোমালোকৰ মাক দেউতাই কিবা স্কুলৰ বিষয়ে সুধিব লগা হলে স্কুলৰ হেড ছাৰ হেড বাইদেউহঁতৰ ওচৰলৈ যায় বা বিষয় শিক্ষকৰ লগত লগ কৰে ঠিক তেনেদৰে Margie and Tommy didn't go anywhere to study আসলতে মাৰ্গী আৰু টমিয়ে স্কুল বুলা ক'বাত যাব লগা নহৈছিল They have their schools at home তেওঁলোকৰ বাবে স্কুলখন ঘৰতে আছিল They study 5 days in a week at regular hours শনি আৰু দেওবাৰ বাদ দি সপ্তাহৰ 5টা দিন তেওঁলোকে এটা নিৰ্দিষ্ট সময়ত পঢ়া-শুনা কৰিছিল এতিয়া চাওঁহা ডিফাৰেন্স বিটুইন ওল্ড কাইণ্ড অফ স্কুল এণ্ড ফিউচাৰ স্কুল আগৰ দিনৰ স্কুল আৰু ভৱিষ্যতৰ স্কুলৰ মাজত কি পাৰ্থক্য আছে আগৰ দিনৰ স্কুলত students study at special building called school children of same ages study in the same class একে সমান বয়সৰ ল'ৰা ছোৱালী একেটা ক্লাছতে পঢ়িছিল তেওঁলোকে স্কুললৈ গৈছিল students have human teachers তেওঁলোকৰ বাবে টিচাৰ এগৰাকী মানুহ আছিল আৰু ভৱিষ্যতৰ স্কুলত their classroom is at home ঘৰখনে তেওঁলোকৰ বিদ্যালয় আৰু the students they study alone no classmate তেওঁলোকৰ কোনো লগৰীয়া নাছিল অকলহৰীয়াকৈ পঢ়িব লগা হৈছিল আৰু তেওঁলোকৰ বাবে টিচাৰ কোন আছিল মেকানিক্যাল বা ৰবটিক টিচাৰ মানুহ নাছিল এতিয়া কিতাবৰ এই চেপ্টাৰৰ শেষত at the end we see that Margie's mind starts wondering about the fun the children had in old kind of school
আগৰ দিনৰ স্কুলত ল'ৰা ছোৱালীয়ে একেলগে বহি একেলগে পঢ়া-শুনা কৰি হাঁহি ধেমালিৰে কিমান মজা কৰিছিল সেই কথা মাৰ্গীয়ে মনত ভাবি আছিল যদিও তাইৰ চকুৰ আগত স্ক্ৰীনখনত তাইৰ ৰবটিক টিচাৰে কি অৰ্ডাৰ দি আছিলে কি পঢ়াই আছিলে যে 1/2 + 1/4 তাৰমানে এডিশ্যন অফ ফ্ৰেকশ্যন